আজি এই বাৰটোতে পাপাই মোক পুনৰ বিবাহৰ কথা কৈছে। যিটো বাৰত তুমি মোৰ পৰা আঁতৰি গৈছিলা, সেই একেটা বাৰতে আজি মোৰ জীৱনলৈ দ্বিতীয়বাৰ বিবাহৰ কথা আহিছে। সঁচাকৈ বাৰু এই বাৰটো মোৰ জীৱনৰ পাহৰিব নোৱাৰা দিন হ'ব নেকি? পাপাৰ একো দুখ নাই। পাপাই ভাবিছে নতুন জীৱন এটা পালে মোৰ সুখ হ'ব, শান্তি হ'ব। হ'বনে আয়ুষ? আকৌ এখন নতুন সংসাৰে, এজন নতুন সংগীয়ে বাৰু মোৰ জীৱনলৈ সুখ শান্তি আনি দিব পাৰিবনে? তুমি কি ভাবা? কাৰোবাক আপোন কৰি মই শান্তি পামনে? শ্যামল, কেতিয়াবা কিছুমান কথাই বৰ বিমূৰত পেলাই নহয়। মই মানুহজনীয়ে পেণ্ডুলুমৰ দৰে দুলি আছো, এবাৰ ইফালে আৰু এবাৰ সিফালে। তুমি নিজকে স্থিৰ কৰিব লাগিব। কেনেকৈ স্থিৰ হওঁ মই? তোমাক হেৰুৱাৰ পাছত যি অস্থিৰতা হৈছে, বাবুক লৈ স্থিৰ কৰাৰ কথা ভাবিলো। বাবুক আঁতৰাই পঠাই আকৌ অস্থিৰ হৈ পৰিলো। আজি তোমাৰ পাপাই আকৌ তোমাক বেছি অস্থিৰ কৰি তুলিছে নহয়। আজি মই অস্থিৰ হোৱা নাই, আচৰিতহে হৈছো। মই আকৌ এবাৰ বিয়া হোৱাৰ কথা পাপাই ভাবিলে কেনেকৈ? সেই কথাটো তুমিও এবাৰ ভবাত আপত্তি কি? আছে, আপত্তি আছে। মই তোমাৰ আৰু বাবুৰ পৰা আঁতৰি আনৰ কথা ভাবিব কেতিয়াও নোৱাৰো। তোমাৰ ভাগ্যই যদি ভাবিবলৈ বাধ্য কৰায়, তেন্তে ভাবিবই লাগিব। এইবোৰ সকলো ভাগ্যৰ লিখন। ভাগ্যই মানুহক যলৈ লৈ যায়, মানুহ তালৈ যাবই লাগিব। নাই নাই, মই এনে কথা ভাবিব নোৱাৰো, কেতিয়াও ভাবিব নোৱাৰো। বাবুক মই অৱজ্ঞা কৰিব নোৱাৰো। তুমি কিয় মোক এনেকুৱা কথা কৈছা? নকবা, কেতিয়াও এনেকুৱা কথা নকবা। তুমি মোক আৰু অশান্তি নিদিবা। মই বাৰু কিয় ইমান অস্থিৰ হ'ব লগা হয়? মই কেতিয়া শান্তি পাম? কেতিয়া? অহা 23 তাৰিখে আমাৰ এটা হিয়াৰিং ডেট আছে। মোৰ মনত আছে। ইমানটা চিন্তা নাই, কেছটো আমাৰ পাৰ্টি জিকিবতো লাগিবই। আমাৰ জানো হৰাৰ নজিৰ আছে? পাৰ্টিবোৰে কেছ জিকিবৰ বাবেতো আমাৰ ওচৰলৈ আহে। কোৰ্টত মই সদায় জিকো হয়, কিন্তু পৰিয়ালৰ যুদ্ধখনত মই বৰ বেয়াকৈ হাৰিছো প্ৰণৱ। পৰিয়ালৰ যুদ্ধ? আপোনাৰ পৰিয়ালত আকৌ কি যুদ্ধ হৈছে? এই যে ছোৱালীজনীক লৈ মোৰ যুদ্ধ চলি আছে। বিন্দু, আপুনি মিছাকে টেনচনবিলাক লৈ থাকে। মাইনা বিয়া হৈ ওলাই গৈ এতিয়া ভালদৰে এষ্টাব্লিছ হৈছে। এতিয়া তাইও আপোনালোকৰ কথা নাভাবে, আপোনালোকো তাইৰ কথা ভাবিব নালাগে। তাই সুখত চলি আছেতো। ইফালে শ্যামলৰ কথা আমি প্ৰতি মুহূৰ্ততে ভাবিব লাগে। তাই যে কি হ'বগৈ। তাইৰো ভাল হ'ব বিন্দু। এতিয়া ল'ৰাটোৰ বাৰ্ডেন নাই যেতিয়া আমি সোনকালে তাইৰ বিয়াৰ ব্যৱস্থা কৰিব লাগে। মই তাইৰ আগত কথাটো উলিয়াইছিলো, কিন্তু
কিন্তু তাই দেখোন বিয়াৰ নামেই নুশুনে। তাই নুশুনিলে কেনেকৈ হ'ব? তাইক বিয়াৰ বাবে মান্তি কৰাব নোৱাৰিলে আমাৰ প্লানবিলাক কি? প্লান মানে? মানে তাইৰ ভাল জীৱন এটাৰ বাবে যে আমি প্লান কৰিছো সেইটো কথা কৈছো। তাই ভালৰ কাৰণেনো তুমি কি প্লান কৰিছা কোৱাচোন? আমি জানো তাইৰ বিয়াৰ কথা ভাবি থকা নাই। মই তলে ল'ৰা চোৱা আৰম্ভ কৰিছো। বিয়াৰ বাবে তাই সন্মত হ'ব লাগিব নহয়? তাইক সন্মত কৰাব লাগিব, কিন্তু তাই নিজে তাইৰ কথা নাভাবিব পাৰে, কিন্তু আমিতো ভাবিব লাগিব। এই বয়সতে তাইক বিধৱা কৰি এৰি দিব নোৱাৰো নহয়। তাই যে এজনী বিধৱা, এই কথাটো ভাবিলে মোৰ বুকুখন চিৰিং কৰি উঠে প্ৰণৱ। মোৰ ছোৱালীজনী বিধৱা হৈ থকাটো মই কেনেকৈ সহ্য কৰো কোৱা? তাইক বিধৱাৰ পৰা সধৱা কৰাৰে চেষ্টা কৰি আছো মই। আপোনাৰ আৰু বাইদেউৰ দুখ কষ্টবিলাক জানো মোৰ নিজৰ দুখ কষ্ট নহয়। কিন্তু আপোনালোক কষ্টত থাকিলে মই বৰ দুখ পাওঁ। কিন্তু আপোনালোকৰ কষ্ট নহবৰ বাবে মোৰ জীৱনটো জানো দি দিয়া নাই। শ্যামলক বিয়া কৰাবলৈ কোনোবা আগবাঢ়ি আহিব জানো? সেই দায়িত্ব আপুনি মোৰ ওপৰত এৰি দিয়ক। তাই যদি বিয়াৰ বাবে সন্মতি দিয়ে তেন্তে উপযুক্ত ল'ৰা আনি মই খাৰা কৰাই দিম। সেইকণ কনফিডেন্স মোৰ আছে। কেতিয়াবা ভাবো শ্যামলক আমাৰ বিজনেছবিলাকতে ইনভলভ কৰি তাইক অলপ ব্যস্ত ৰাখো। তেতিয়া কি জানি তাই দুখবোৰ পাহৰি থাকিব পাৰিব। একদম তেনে কথা নাভাবিব বিন্দু। তাই এনে এটা অৱস্থাত যদি ব্যৱসায়ৰ প্ৰেচাৰবিলাক দি দিয়ে তেন্তে তাই মোৰে কাম নকৰা হৈ যাব। যদি চামনৰ দুখ কষ্টবোৰ নাইকিয়া কৰিব বিচাৰিছে তেন্তে তাৰ একমাত্ৰ উপায় হ'ল তাইৰ বিয়া। মই তাইক লগ কৰি কথাবোৰ ভালকৈ বুজাব লাগিব। মোৰ আশা তাই মোৰ বুজনি মানিব। বাৰু তুমি তাইৰ লগত এবাৰ পাতিবাচোন। তাৰ দৃষ্টি এতিয়াৰ পৰাই ওপৰলৈ। যি ওপৰলৈ চাব জানে সি জীৱনত উন্নতিও কৰিব পাৰে। সিও কৰিব, কাৰণ সি চলিহা বংশৰ। চাই থাকিবা। তাৰ নতুন স্কুলৰ কথা পাতিলে নেকি? স্কুলৰ কথা পাতিবলৈ কি মিনিট লাগে? হেৰা, বাবু শুলে নেকি হে? শুলে। দিনটো স্কুলত দৌৰি ধাপৰি ফুৰে যে, খোৱাৰ লগে লগেই টোপনি যায়। তাৰ যে স্কুলখন চেঞ্জ হ'ব ক'লা? কৈছো, ইয়াতকৈ ভাল স্কুল এখনত দিম বুলি কৈছো। সি কি কৈছে? যাবলৈ মন কৰিছেনে? ইয়াতকৈ বোলে ডাঙৰ স্কুল এখনত দিব লাগে। দেখিলা, সি মোৰ নাতি, এই চন্দ্ৰমোহন চলিহাৰ নাতি। এতিয়াৰ পৰাই তাৰ মনটো কিমান ডাঙৰ দেখিছা। মই আকৌ ভাবিছিলো সি পুৰণা লগবোৰ এৰি নাযাওঁ বুলি ক'ব। লগ চগৰ কথা একো কোৱা নাই, মাত্ৰ কৈছে এতিয়া পঢ়া স্কুলখনতকৈ ডাঙৰ হ'ব লাগিব। তাৰ দৃষ্টি এতিয়াৰ পৰাই ওপৰলৈ। যি ওপৰলৈ চাব জানে সি জীৱনত উন্নতিও কৰিব পাৰে। সিও কৰিব, কাৰণ সি চলিহা বংশৰ। চাই থাকিবা। তাৰ নতুন স্কুলৰ কথা পাতিলে নেকি? স্কুলৰ কথা পাতিবলৈ কি মিনিট লাগিছে? আৰু আজিকালি প্ৰাইভেট স্কুলবোৰে ষ্টুডেণ্টৰ কাৰণে এডভাৰটাইজ দিয়েই থাকে। তথাপিও কোনখন স্কুল ভাল সেইটোতো জানিব লাগিব। এইখন চহৰৰ কোনখন স্কুল বেছি ভাল আৰু চিকিউৰ্ড সেই খবৰ কাইলৈ বিষ্ণুৱে আনি দিব। সোনকালে তাৰ স্কুলখন সলনি কৰক। সেইজনী আকৌ লগ পালে তাৰ মনটো খেলি মেলি হৈ যাব। এই সপ্তাহৰ ভিতৰত বাবুৰ নতুন স্কুললৈ যোৱাৰ ব্যৱস্থা মই কৰি দিম। এইকেইটা দিন তাই নাহিলে নহাকৈ কেনেকৈ থাকিম ক? তই মাতিলে জানো মই নহাকৈ থাকিব পাৰো? আৰু মই জানো তই বিশেষ কিবা কাম নাথাকিলে মোক এনেই নামাত। এৰা দে, তোক মই সদায় মোৰ দৰকাৰৰ সময়তে মাতো। তই চাগে ভাব তোৰ দৰকাৰ নাথাকিলে মোৰ তোলে মনতে নপৰে। মই বৰ স্বাৰ্থপৰ নহয়। মাৰ খাবি দেই, কি কথাবোৰ কবলৈ আহিছ? মই মানুহজনী দিনে দিনে বৰ সমস্যাৰ মাজলৈ সোমাই গৈ আছো। একো পাৰাপাৰ নোপোৱা হৈছো। নদীত নাও মেলি দিয়াৰ পাছত নাওখন যেতিয়া নদীৰ মাছ পাইগৈ তেতিয়া তাত উঠি থকা মানুহে পাৰটো নেদেখা হৈ পৰে। সেয়া অলপ সময়ৰ বাবেহে, তাৰ পাছত কিন্তু নদীৰ সিটো পাৰ ওচৰ চাপি আহে। তোৰ অসমীয়াত মেজৰ আছিলতো, উদাহৰণবোৰ বৰ ভালকৈ দিব জানো। এয়া চাগে কোনোবা এখন উপন্যাসৰে পাঠ নহয়ও, এয়া জীৱনৰ পাঠ। মাজতে মোৰ জীৱন নাওখনেও নদীৰ মাজত পাৰ হেৰুৱা যেন লাগিছিল, কিন্তু অলপ কষ্ট হলেও নাওখন কণ্ট্ৰল কৰাত যেনিবা পাৰ এটা দেখা যেন লাগিছে। কিন্তু মই পাৰ দেখা পাওঁ পাওঁ হওঁতে পানীৰ সোঁতে আকৌ নি মাছ পোৱাইহি। সোঁতৰ বিপৰীতে নাওখন নিয়াৰ চেষ্টা কৰিব লাগিব। তোক মই মাতি অনাৰ আচল কাৰণটো কোৱাই নাই নহয়। কাৰণ আৰু কি হ'ব?
তোৰ নাওখন চাগে ক'ৰবাত লাগি ধৰিছে এতিয়া মই ঠেলা এটা মাৰি পাৰ কৰি দিব লাগে মোক যদি এটা ঠেলাতেই পৃথিৱীৰ পৰা পাৰ কৰি দিলিহেঁতেন তেন্তে বৰ উপকাৰ কৰা হ'লহেঁতেন তোৰ কি হৈছে শ্যামন ইমান হতাশ হ'লে কেনেকে হ'ব কচোন ইমান একেবাৰে নিগেটিভ ভাইবছ লৈ মানুহ জীয়াই থাকে নেকি পজিটিভ কথা ভাবিবলৈ জীৱনত কিবা পজিটিভ বোলা বস্তুও থাকিব লাগিব নহয় মানুহে অভাৱৰ পৰাই সম্ভাৱনাৰ জন্ম দিব লাগিব বাৰু মোক কিয় মাতিছিলি ক পাপাই মোৰ সন্মুখত আকৌ এটা সমস্যা আনি খাৰা কৰি দিছেহি কি সমস্যা মোক আকৌ বিয়া হোৱাৰ কথা কৈছে শ্যামন তই এইটো সমস্যা বুলি ভাবিছ সমস্যা নহয় আৰু কি পাপাই মোৰ সকলো কথা জনাৰ পাছত এনে এটা প্ৰস্তাৱ দিছে অবভিয়াছলি খুৰাই সকলো কথা জানে কাৰণেইতো তোৰ ছেকেণ্ড মেৰেজৰ কথা ভাবিছে কিন্তু পাপাই নাজানে নেকি যে ইমানখিনি হৈ যোৱাৰ পাছত মই বিয়াৰ কথা ভাবিব নোৱাৰো তই নাজান নেকি যে ইমানখিনি হোৱা পাছত বেলেগ এজনৰ লগত বিয়া হ'লে তোৰ জীৱনে নতুন ৰাস্তা পাব তই কথাবোৰ কিয় বুজি পোৱা নাই ৰাখি মোক বুজাব নালাগে তই তোক নিজক বুজা তাই মনে যিটো নিবিচাৰে সেই কথাটো জোৰকৈ বুজাই জানো কিবা লাভ আছে আজি যিটো তাইৰ মনে বিচৰা নাই সময়ত সেইটোৱে বিচাৰি যদি হাহাকাৰ কৰিবলগা হয় তাৰ জ্বলন্ত উদাহৰণ হৈছে আমাৰ প্ৰণৱ কিবা এটা আৱেগত সময় থাকোঁতে সি বিয়া বাৰুৰ কথা নাভাবিল এতিয়া মোৰ অনুমান হয় সেই নৱবাটোৰ কাৰণে যেন প্ৰণৱে এতিয়া অনুশোচনা কৰি থাকে এতিয়াতো বিয়াৰ কথা ভাবিবলৈ তাৰ বয়স নাই এদিন শ্যামনৰো বয়স পাৰ হৈ যাব তেতিয়া তাই যিমান বিচাৰিলেও জীৱন সংগী এজন নাপাব পাৰে আমাৰ লগতনো তাই কিমান দিন থাকিব এদিনতো আমিও তাইক এৰি গুচি যাব লাগিব সেইবোৰ কথা ভাবিলে দেখোন মনটোৱে হাহাকাৰ কৰি উঠে কি যে হ'ব শ্যামনৰ ভৱিষ্যতটো সেইকাৰণে সময় থাকোঁতে তাই ভৱিষ্যতৰ কথাটো ভবাটো ভাল তুমি তাইক বুজাবা প্ৰণৱৰ দৰে যেন এৰি অহা কাৰোবাৰ কথা ভাবি তাই ভৱিষ্যতৰ পথটো অন্ধকাৰ কৰি নাৰাখে আপুনি কি একো গমেই নাপায় হা নাই মই একো গম নাপাওঁ আচৰিত ল'ৰাক বেলেগ স্কুলত দিছে মাকে একো গমেই নাপায় মোৰ দেৰি হৈছে মই যাওঁ বাইদেউ তাইক আকৌ এবাৰ বিয়াৰ কথা ক'বলৈ মোৰ দেখোন সাহসেই নহয় সাহস কৰিব লাগিব আমাৰ অকণমান সাহসৰ অভাৱে তাইৰ জীৱনটো আৰু দুখী কৰি তুলিব পাৰে মই বাৰু তাইৰ লগত কথা পাতিম অকল পতাই নহয় তাক মান্তি কৰাবলৈও চাবা আয়ুষক বিয়া কৰাৰ সময়তো তই এনেকুৱা দুধুমুধু অৱস্থাত পৰিছিলি মই বহুতখিনি বুজাই মেলি তোক তালৈ বিয়া হ'বৰ বাবে মান্তি কৰিলো আজি এই অৱস্থাত মোৰ দুখ লাগে কিয় মই তোক তালৈ বিয়া হ'বৰ বাবে জোৰ কৰিলো এয়া মোৰ ভাগ্য তই জোৰ নকৰা হ'লেও কি জানি মই আয়ুষলৈ বিয়া হলোহেঁতেন কাৰণ মোৰ আজিৰ অৱস্থাটো ভাগ্যতে লিখা আছিল এতিয়া আন কোনোবাই এজনক বিয়া কৰালেও তই যে সুখী হ'ব পাৰিবি তাৰ মই গেৰাণ্টি দিব নোৱাৰো কিন্তু তথাপিও কওঁ তই কাৰোবালৈ বিয়া হোৱাটো দৰকাৰ তোৰ নিজৰ কাৰণেই দৰকাৰ আকৌ কাৰোবাক আপোন কৰি ল'বলৈ মোৰ ভয় লাগে ৰাখি কাৰণ মোৰ বেছি কাষলৈ অহাজন দেখোন মোৰ পৰা সোনকালে আঁতৰি যাব লগা হয় যেনেকৈ আঁতৰি গ'ল আয়ুষ আৰু বাবুক এতিয়া একেবাৰে লগেই কৰিবলৈ নিদিয়ে নেকি তথাপিও স্কুলৰ সন্মুখত মই তাক দূৰৰ পৰা চাবলৈ যাওঁ দূৰৰ পৰা চাই মাকৰ মমতাখিনি পূৰণ কৰোঁ তোৰ শহুৰৰ বাৰু সেইকণ মানৱতাও নাইনে মাকৰ পৰা আঁতৰ কৰি সন্তানটোক কেনেকৈ ৰাখিছে তেওঁলোকৰ মতে মই কুলক্ষণী মোৰ কাষত থাকিলে বাবুও আয়ুষৰ দৰে আঁতৰি যাব বুলি ভয় কৰে মই বৰ দুখত আছো ৰাখি চব কথা বাদ দি তই তোৰ পাপাৰ উপদেশটো মানি ল'বৰ বাবে মনটো বান্ধিব নোৱাৰনে বাইদেউ আপুনি ইয়াত আজি মোৰ ল'ৰাটো সুৰুজ স্কুল অহা নাই নেকি কি কয় বাইদেউ সূৰ্যক দেখোন কালি ককাকে লৈ গৈছে কলৈ লৈ গৈছে তাক যে বেলেগ স্কুলত দিলে আপুনি গম নাপায় বেলেগ স্কুল কোন স্কুলত নিছে এইটো মই নাজানো কালি সূৰ্যৰ ককাক CMC-য়ে চবকে মিঠাই খুৱাই তাক ট্ৰেন্সফাৰ কৰাই লৈ গৈছে আপুনি কি একো গমেই নাপায়
হা? নাই, মই একো গম নাপাওঁ। আচৰিত, ল'ৰাক বেলেগ স্কুলত দিছে, মাকে একো গমেই নাপায়। মোৰ দেৰি হৈছে, মই যাওঁ বাইদেউ।